Hey guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বৰ্তমান ময়ো ভালে কুশলে আছো আৰু আজি আৰ্লি মৰ্নিং উঠিছো কলেজ যাবৰ কাৰণে জানেনে আমি যাবলৈ ওলাইছো আজি আমাৰ বিএলৰ ওচৰলৈ আৰু তাতে মোৰ গৈ কিবা কিবি দৰকাৰী কেইটামান কাম আছিলে সো যেহেতু তেওঁৰ সিগনেচাৰ লাগে সেই কাৰণে চাওকচোন কিমান দূৰৰ পৰা আহিবলগীয়া হৈ গৈছে আৰু সেই কাৰণে আহিছো যেহেতু নিজৰ ঘৰত মাৰ ঘৰত সো কামকিটা কৰিয়ে যাও সেই কাৰণে মাইনা মই আৰু মা তিনিও আৰ্লি মৰ্নিং উঠিছো আৰু এতিয়া যাবলৈ ওলাইছো বিএলৰ ঘৰলৈ গাঁওবুঢ়াজনক আহি পেলাই পাই গলোহি আৰু ভাগ্যেহে তেওঁক আমি পালো একচুৱেলি উই আৰ চ' লাকি যে আমি তেওঁক ঘৰতে লগ পালো আৰ্লি মৰ্নিং কাৰণে আৰু আমাৰ কামটো বাৰু হৈ গ'ল A few moments later. আকৌ আহি পালো নগাঁও যেহেতু আমি গাঁওবুঢ়াৰ ঘৰত কাম আছিলে চ' সেইখিনি কামখিনি শেষ কৰি আকৌ আহি গ'লো ডিৰেক্টলি নগাঁও আৰু ডিৰেক্টলি ঘৰত সোমাইছো বাৰু তথাপিও নগাঁও আহি গ'লো আৰু নগাঁও এয়া চাওক ক'লৈ আহিছো জুৱেলাৰী শ্বপলৈ আহিছো আৰু ইয়াতে মা আৰু টিকলু আমি ৱেইট কৰি আছো মেইন মানুহজনৰ আৰু টিকিটি আহি পালে আৰু মোৰ যিটো কাম আছিলে সেই কামটো বাৰু হৈ গ'ল সুকলমে আৰু গাইস ইয়াৰ লগতে বনাইছো মই কঁঠালৰ হেয়া পকৰা পকৰা নহয় বৰা মানে কঁঠাল দি পেলাই বনাইছো আৰু সঁচাকে খাই বহুত টেষ্টি হৈছে মানে খাই পেলাই মানে বহুত টেষ্টি পাইছো আৰু বহুত আৰু কি কম ভাল লাগিছে ইয়া দেখাই দিছো দেই কি কৰি আছো ঘৰত তো গাইস দেখা পালে ঘৰ আহি পায়ে বনাই ললো কঁঠাল পিঠা আৰু এতিয়া শুনিছে মাইনা একদম ঠাণ্ডা কাটা অৱস্থা নাই আৰু মোৰ অৱস্থাটো দেখিছে মানে একদম পিঠা চিঠা বনাই অৱস্থা নাই গৰমত আৰু যি নহওক আৰু এটা বস্তু চৰি মাইনা ইমান কান্দিছে বেনালো কৈ দিছো বনাইছো আৰু সেইটো হৈছে কি জানেনে দেখাই আছো বলক তো গাইস এয়া বনালো পেৰা আৰু খাই পেলাই সকলোৱে বহুত টেষ্টি হৈছে বুলিয়ে ক'লে আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাবচোন দেই তো গাইস আপোনালোকে দেখা পালে মই ঘৰলৈ আহি পেলাই কি বনালো কঁঠালৰ বৰা আৰু বনালো কি মই বনালো পেৰা গতিকে আপোনালোকক যদি তাৰ ৰেচিপিটো লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনাব মই ধুনীয়াকৈ দি দিম ৰেচিপিটো আৰু সঁচাই ঘৰুৱা সামগ্ৰীখিনিৰে পেৰা বনাই ইমান ধুনীয়া টেষ্টি পেৰা হ'ব পাৰে যে আমি জনাই নাছিলো কিন্তু মই ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছো পেৰাটো আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো সঁচাই খুব ভাল লাগে আৰু মাইনা ইমান অশান্তি কৰিছে আৰু একচুৱেলি কাৰেণ্ট গ'ল সেইকাৰণে মোৰ কেনেকুৱা হৈছে ফেচটো আধা দেখিছে আধা নেদেখিব চাগৈ যি হৈছে যি নহওক বাৰু আৰু একচুৱেলি বহুত টায়াৰ্ড হয় আৰু মই কৈছো জুৱেলাৰী শ্বপলৈ যে গৈছো তাৰ এটা ৰিজন আছে সেই ৰিজনটো আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰি আছো আজি দেখা পাইছে মাইনে বহুত আমনি কৰি আছে আৰু আপোনালোকক কৈছে যি লাগে আপোনালোকে কমেণ্ট বক্সত মানে ক'ব মোক যে ৰেচিপি লাগে বা কিবা অন্য বেলেগ ভিডিঅ' লাগে মানে কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ'ছবোৰ লাগে আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্টৰ যোগেদি জনাব তেতিয়া আমি তেনেদৰে বনাবলৈ চেষ্টা কৰিম আৰু তেতিয়াহ'লে আজিলৈ আহো দেই আৰু আপোনালোকে যিসকল ভিউৱাৰ্ছ সেইসকলক কৈছো আপোনালোকে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো দেই বাই বাই গুড নাইট